সকলোলৈ নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বিয়া এখন খাবলৈ গ'লোঁ কাকিলে। নগাঁৱৰ পৰা ওলাওঁতে আমাৰ দেৰি হ'ল, প্ৰায় 1:30 মান বাজিলে। সকলোকে উঠাই আহোঁতে এজন এজনকৈ দেৰি হ'ল আৰু তাৰপাছতে আমি আহি এই ঠাইখিনি কি কয় মই নাজানো। টোলগেটটো পালোহি। টোলগেট পাৰ হৈ তাৰ পৰা অলপ দূৰ আগলৈ আহিয়ে তাত এটা ডাঙৰ হনুমানৰ মূৰ্তি তৈয়াৰ কৰা হৈ আছে, বনোৱা হৈ আছে। আমি তাতে কেইখনমান ফটো উঠিলোঁ। ফটো উঠি মেলি আমি গৈ বিয়াঘৰ পালোঁগৈ। বিয়াঘৰ পাওঁতে দেৰি হৈ আছিলে, প্ৰায় তেতিয়া চাগে 3মান বাজি গৈছে। টাইমটো সঠিককৈ নাজানো বাৰু। তাৰপিছতে বিয়াঘৰ নাচি আছে, বেলপাতি বজাই আছে। তাৰপিছত আমি গৈ ভাতটো খাব লৈছিলোঁ। আমি বাকীকেইটা প্ৰথমতে খাই ল'লোঁ। গোটেইখিনি খাই মেলি লৈ খোৱা বোৱাত আৰু ভিডিঅ' কৰা নহ'ল আৰু। তাৰপিছত আৰু খাই মেলি অহাৰ পিছতে কইনা প্ৰথমতে আহিছে। তাৰপাছত সকলোৰে ফটো চটোত লাগিছে। আমিও ফটো চটো কেইখনমান উঠিলোঁ। তাৰপিছত সেইখিনি জেগাতে অকণ কাকিখন যিহেতু দেখা নাই, চাই মেলি লৈ আৰু আমি ঘৰ আহি পাওঁতে সন্ধিয়া লাগি গ'ল। সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। সকলোৱে ভিডিঅ'বোৰ চাব বুলি আশা ৰাখিলোঁ।